হাই গাইজ, আপোনালোকে চাব পাৰে আজি আমাৰ বাইদেউ কেমেৰাৰ আগত আহি গ'ল আৰু এইটো ৰেচিপি বনোৱা। আৰু এতিয়া আমি ইয়াতে লৈছোঁ ফকফকীয়া। এইটো কিহৰ ফকফকীয়া? এইটো হয় খাহীৰ ফকফকীয়া। এইটো আমি বইল কৰি লৈছোঁ। বইল কৰি লৈ কিনে এতিয়া সৰু সৰুকৈ কাটি ল'ম। এইখিনি বাইদেৱে সৰু সৰুকৈ কাটি লৈ আছে, আপোনালোকে চাব পাৰে। এইখিনি ৰেডি কৰি লৈ কিনে তাৰপিছত বনাবলৈ যাব। কেনেকৈ বনায় আপোনালোকে চাই থাকিব। এইখিনি চাওক কাটা হৈ গ'ল। এতিয়া এইখিনি সাইড কৰি থব আৰু এতিয়া আদা ৰহুনখিনি চেলাই ল'ব। এইখিনি আদা ৰহুনখিনি চেলাই লৈ চাব পাৰে আপোনালোকে। এইখিনি কাটা হৈ গ'ল, চাব পাৰে। আদা ৰহুন পিঁয়াজ এইখিনি এতিয়া গ্ৰাইণ্ডাৰ কৰি ল'ব। আদা ৰহুনখিনি এইখিনি ধুই ল'ব। এতিয়া পিঁয়াজখিনি কাটি লৈ আছে। এতিয়া আদা ৰহুনখিনি গ্ৰাইণ্ডাৰ কৰি ল'ব। এতিয়া ইয়াতে দুটা লগত কেঁচা জলকীয়া দিব। অকণমান পানী দি এইখিনি গ্ৰাইণ্ডাৰ। সেইখন বৰ্ডটো প্ৰব্লেম হৈ গ'ল, এতিয়া ইয়াতে গ্ৰাইণ্ডাৰ কৰি এইখিনি হৈ গ'ল আমাৰ। গেছ অন কৰি ল'লে, কেৰাহীটো বহাই দিলে। এতিয়া গৰম হৈ গ'ল, অইলখিনি দি আছে। এতিয়া পিঁয়াজখিনি দি দিব। এতিয়া অইলখিনি গৰম হৈ গ'ল, সি ভালদৰে ভাজি লৈ আছে। এতিয়া আদা নহৰু পেষ্টখিনি দি আছে। এতিয়া আদা নহৰুখিনি ভালদৰে মজাই ল'ব। এতিয়া সোৱাদ অনুসাৰে নিমখ দি আছোঁ। হালধিৰ গুড়া 1 চামুচ, জলকীয়াৰ গুড়া 1 চামুচ, জিৰা গুড়া 1 চামুচ, গৰম মছলা 1/2 চামুচ, জালুকৰ গুড়া 1 চামুচ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। অকণমান পানী দিম। এইখিনি ভালদৰে এতিয়া মজাই ল'ম। এইখিনি চাব পাৰে আমাৰ মছলাখিনি মজি গ'ল। এতিয়া আমি মাংসখিনি দি দিম। এইখিনি দি দিলে এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ব। এইখিনি ভালদৰে মিক্স কৰি দিলে এতিয়া অলপমান মজিবলৈ দিম ঢাকনিখন দি কেনে। সেইখিনি মজিবলৈ দি এতিয়া বাৰীটি ধুই আছে বাচন। এইখিনি আবার লাৰি দি আছে। আমাৰ সিম্পল ৰেচিপি হয়, আমি বেছি মছলা দিয়া নাই। আপোনালোকে বেছিকৈ মছলা দিও খাব পাৰে। এইটো আমি কম মছলাৰে খাওঁ সব চব্জি। 20 minutes later. এইখিনি এতিয়া চাব এতিয়া কেনেকুৱা হ'ল। এইখিনি সিজিবলৈ অকণমান পানী দি দিম। এইখিনি মজাও হৈ গৈছে, ভালকৈ মিক্স কৰি দিম। এইখিনি এতিয়া ঢাকি থৈ আমি 10 মিনিটমান ভালকৈ সিজিবলৈ দিম। এইখিনি 10 মিনিট পিছত আমি আকৌ আহি আছোঁ চাবলৈ। আমাৰ 6 মিনিটমান হৈ গ'ল। এতিয়া আমি চাওঁ এইখিনি কেনেকুৱা হ'ল। এইখিনি হোৱা নাই এতিয়াও ভালদৰে, বহুত টাইম লাগে এইখিনি হ'বলৈ। আমি বহুত জলকীয়াৰ গুড়াটো দিয়া নাই, আমি বহুত জলকীয়াৰ গুড়াটো নাখাওঁ, সেইকাৰণে কালাৰটো এনেকুৱা হৈছে। আকৌ এতিয়া ঢাকনিকেইটা ঢাকি থৈ দিছোঁ। অলপ সময় আকৌ বনাবলৈ দিম। আকৌ 5 মিনিটমান পিছত আহিম আকৌ এইখিনি কেনেকুৱা হ'ল চাবলৈ। এইখিনি চাব পাৰে এতিয়ালৈকে হোৱাই নাই, বহুত টাইম লাগে এইখিনি। আৰু 10 মিনিটমান হ'বলৈ দিম আমি। এইখিনি চাব পাৰে আমাৰ ৰেডি হৈ গ'ল ফকফকীয়া ৰেচিপি। এতিয়া গেছ অফ কৰি দিলে। এইখিনি এতিয়া আমি
টেষ্ট কৰি চাম কেনেকুৱা সোৱাদ হৈছে বহুত টেষ্টি হৈছে আপোনালোকে ৰুটিৰ লগত ভাতৰ লগত যিহৰ লগতে খাব পাৰে এইখিনি Please guys subscribe and like koribo amar channel to